এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বছৰৰ লাষ্ট দিন 31 ডিচেম্বৰ 2022 চনৰ আৰু কি কৰিব উপায় নাই মানে ফেক্টৰীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ সকলোৱে এইকেইদিন মানে বহুত বিভিন্ন ঠাইৰ পৰা ভিডিঅ' দি আছে পিকনিক খাবলৈ গৈছে বহুত ফূৰ্তি কৰিছে কিন্তু উপায় নাই মোৰ মানে কামৰ অলপো ছুটি পোৱা নাই গতিকে কি কৰিব উপায় নাই সেইকাৰণে ফেক্টৰীৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি নতুন বছৰটি যাতে সকলোলৈ নতুন বছৰটিয়ে সকলোলৈ মানে অসমবাসী ৰাইজৰ সকলোলৈ হুক কঢ়িয়াই আনে তাকে মই কামনা কৰিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ময়ো যাতে আগুৱাই যাব পাৰোঁ নতুন বছৰটিত আৰু আজি ভিডিঅ'টো মানে ফেক্টৰীৰ পৰা আৰম্ভ কৰিছোঁ যেতিয়া নেকি কিবা কিবি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ ব'লক ডাইৰেক্ট ফেক্টৰীত সোমাই আপোনালোকক কিবা কিবি দেখাবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট প্ৰথমে মই আপোনালোকক দেখাম যোৱাকালি একদম ধুনীয়া বেড দুখন ফিটিং কৰিছিলোঁ বহুত ধুনীয়া এখন ব্ৰাউন কালাৰ এখন ব্লু আপোনালোক প্ৰথমতে সেই দুখন দেখাই লওঁ বক্স বিচনা হয় চাব সকলোৱে কেনেকুৱা লাগিছে কিন্তু কমেণ্টত জনাব ব'লক মানে যোৱাকালি মানে বক্স বিচনা এই দুখন ফিটিং কৰা হৈছিলে এফালে ব্ৰাউন এখন আৰু ব্লু দেখিছে নহয় কিমান ধুনীয়া চাই লওকচোন ওপৰৰ পৰা তললৈকে কিমান ধুনীয়া লাগিছে চাওকচোন মানে এখন ডাবুল হয় 5 ফুট আৰু 6.5 ফুট আছে নেকি লংটো আৰু এখন ছিংগুল বিচনা হয় এখন ডাবুল হয় মানে এইখন বক্স চাব বিচনা হয় চাৰিওফালে মানে খুলিব পাৰিব মানে ফিটিং কৰিছিলোঁ তো গতিকে দেখাবলৈ নোৱাৰিলোঁ আৰু মানে আজি মই ভিডিঅ'টো কৰিছোঁ সেইকাৰণে ফিটিং হৈ আছে যেতিয়া নেকি একদম ভাল লাগিলে কিবা এটা সেইকাৰণে মানে আপোনালোকক দেখাওঁ বুলি মানে ভিডিঅ'টো কৰি দিলোঁ আৰু চাই থাকিব আৰু কিবা কিবি ফিটিং কৰিম ধুনীয়াকৈ দেখাই থাকিম দুআষাৰ মানে কথা ক'বলৈ থাকি গ'ল 2022 চনটো মানে মোৰ কাৰণে বহুত সৌভাগ্য বুলি ক'ব লাগিব কাৰণ 2022 চনতে মই ফাৰ্ষ্ট মানে ব্লগ আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকৰ নিচিনা বহুত নতুন ফ্ৰেণ্ড আৰু বহুত ছাবস্ক্ৰাইবাৰ লগ পালোঁ সেইকাৰণে মানে আপোনালোকক কিন্তু মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ যাবলৈ যাতে মোক এনেদৰে আপোনালোকে সকলোৱে সহায় কৰিব আপোনালোকৰ সহায় অবিহনে মানে মই অলপো আগবাঢ়িব নোৱাৰোঁ গতিকে আপোনালোকক কিন্তু মই সঁচাকৈ আকৌ এবাৰ বহুত বহুত ধন্যবাদ আৰু 31 ডিচেম্বৰ বুলি মানে মই ক'লৈ যাব পৰা নাই গতিকে অলপ বেয়া লাগিছে আৰু আপোনালোকে ফূৰ্তি কৰক এনজয় কৰক ভালদৰে থাকিব আৰু নতুন বছৰটোক সুন্দৰকৈ সকলোৱে আঁকোৱালি ল'ব যাতে সকলোৰে ঘৰত সঁচাকৈ সুখেৰে ভৰি পৰে আৰু ভিডিঅ'টো চাই থাকিব সকলোকে আৰু আজি মানে এইফালে চাওক এইকেইটা ফিটিং কৰি থকা হৈছে এইকেইটা আলমাৰি হয় চাওক দেখিছেনে এই মানে খালী জেগাটোত মানে গ্লাছ থাকিব আৰু এইফালে চাওক কি ব্ৰাউন আৰু ব্লু ফিটিং কৰি থকা হৈছে ধুনীয়া প্ৰডাক্ট আপোনালোকে মানে যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব আৰু এইফালে চাওক এইফালে চাওক শ্ব'কেছ হিচাপে ব্যৱহাৰ কৰিব না কাপোৰ কানি থোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব খুব ধুনীয়া বস্তু হয় এইফালে চাওক এইটো মানে 4খন পালা আছে চাই দিব মই ব্লু কালাৰটো খুলি দেখাইছোঁ ইয়াত মানে গ্লাছ থাকিব ইয়াত অলপ বাকী আছেগৈ আৰু কামখিনি আৰু এইফালে চাওক তলৰ ফালেও মানে এইটো দেখিছে নহয় ধুনীয়াকৈ মানে গোটেইটো খুলি দিব পাৰিব আৰু মানে কাম মানে 50% হৈছে আৰু 50% বাকী আছে গ্লাছ লগাব আছে এইফালে লক লগাবলৈ আছে বহুতখিনি কাম কৰি আছোঁ এতিয়া মই জাষ্ট মানে আপোনালোকক অলপ দেখাই দিছোঁ আৰু কিনো কৰি আছোঁ তাকে দেখাই দিছোঁ এইফালে চাওক খুব ধুনীয়া লাগিছে আৰু গ্লাছ লগোৱাৰ পিছত লাষ্টত মই আপোনালোকক দেখাম কেনেকুৱা লাগিছে কি ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে এতিয়া এইফালে চাওক বস্তুখিনি মানে পূৰা সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল এতিয়া চাওক এইফালে গ্লাছ লগোৱা হৈ গ'ল আৰু এইফালে চব মানে ক্লিয়াৰ হৈ গ'ল অকল জাষ্ট পেকিং কৰিবলৈ বাকী আছে আপোনালোকক দেখাই দিছোঁ ওচৰৰ ধুনীয়াকৈ এতিয়া চাওক বস্তুটোহেঁত পূৰা ধুনীয়াকৈ পূৰা ক্লিয়াৰ হৈ গ'ল আৰু বাকী এফালে এতিয়া ফিটিং কৰি থকা হৈছে এইবিলাক অলপ টাইম লাগিব তাৰপিছত গোটেইখিনি মানে হৈ যাব এইটো চাওক এইটো অফিচ বডি হয় এইটো মানে অফিচৰ কাৰণে বেছিভাগ ব্যৱহাৰ কৰা হয় এইফালে চাওক কেনেকুৱা লাগিছে আৰু এইটো এটা অফিচ বডি ইয়াত কিন্তু গ্লাছ থাকিব এইটো গ্লাছ লগোৱা হ'ব গ্লাছ লগাই দিয়া হৈ গ'ল প্ৰায় চাওক কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এইফালে চাওক আমাৰ মালিকে মানে এইটো দেখিছে নহয় কিটচেনৰ প্ৰডাক্ট হয় এইটো ফটো মাৰি আছে মানে এইফালে লাইট চাইট লৈছে দেখিছে নহয় আপোনালোকে মানে এইটো কি বুলি কয় এইটো কেটলগত মানে দিবৰ কাৰণে ফটোটো ধুনীয়াকৈ মাৰিবলগীয়া হয় সেইকাৰণে মানে লাইট চাইট দি মানে ধুনীয়াকৈ ফটো মাৰিছে যোনবিলাক মানে প্ৰডাক্ট নতুনকৈ বনোৱা হয় এইবিলাক কেটলগত এড কৰিবলৈ মানে ধুনীয়াকৈ ফটো মাৰিছে এইবিলাক চাওকচোন
আৰু এইফালে চাওক ধুনীয়াকৈ এতিয়া ব্ৰাউন কালাৰৰ মানে নতুন ষ্টাইলৰ এইযোৰ চোফাৰযোৰ ফটো মাৰি আছে মই ৰ'বা আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ ধুনীয়াকৈ দিনটো মানে কাম কৰি মানে এতিয়া জাষ্ট নহয় মানে অলপ আগতে মানে পালোহি আৰু এতিয়া ঘৰলৈ বুলি জাষ্ট ওলাই ক্লিয়াৰ মানে 31 ডিচেম্বৰ গতিকে ঘৰত থাকিলে ভাল আৰু শেষৰ দিনটো বছৰৰ শেষৰ দিনটো ঘৰতে থাকোঁগৈ বুলি মানে মাষ্টৰ আৰু মই ওলাইছোঁ বাকী লগৰকেইজন মানে নাযায় অকল আমি দুজন যাম ঘৰলৈ বাকী দুজন মানে ইয়াতে থাকিব সিহঁতৰ অলপ দূৰ হয় ঘৰটো গতিকে মানে সিহঁতি এদিনৰ কাৰণে কিন্তু ঘৰলৈ যাব আকৌ সোমবাৰে ডিউটি আহিব লাগিব গতিকে সিহঁতি নাই যোৱা অকল মাষ্টৰ মই মানে ওচৰতে হয় গতিকে ওচৰতে মানে ইমান ওচৰো নহয় 20 কিলোমিটাৰমান হয় আমাৰ ঘৰ ইয়াৰ পৰা মানে ঘৰটো গতিকে ঘৰলৈ বুলি ওলালোঁ ধুনীয়াকৈ আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ বাই বাই আকৌ 1 জানুৱাৰীত আপোনালোকক লগ পাই আছোঁ ডিচেম্বৰ দিনা মানে ওপৰত থাকিলে ভাল আৰু সেইকাৰণে মানে ঘৰলৈ একদম ঠাণ্ডা হ'লেও আহি থাকিব উপায় নাই লগৰজনে বেয়াও পাইছে অলপ তথাপিও ঘৰলৈ আহি দিছোঁ একো নাই ঘৰত অলপ ঘৰত থাকিলে ভাল আৰু মা দেউতা মাইকী আছে ল'ৰা আছে চবে ভাল পায় বাই বাই আৰু কাইলৈ 1 জানুৱাৰী 2 জানুৱাৰী দিন আপোনালোকে চাব বুলি আশা ৰাখিলোঁ ঠিক হ'বলৈ